নমস্কাৰ অসমবাসী ৰাইজক অসমীয়া জনাক চেনেললৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, কিছুদিন আগত পৃথিৱীৰ কাষেৰে এটা উল্কাপিণ্ড পাৰ হৈ গৈছিলে। ঠিক সেইদৰে 6 জুন তাৰিখেও পৃথিৱীৰ কাষেৰে এটা উল্কাপিণ্ড পাৰ হৈ যাব। কিন্তু প্ৰশ্ন হয় যে আচলতে উল্কাপিণ্ড কি হ'ব পাৰে? এই উল্কাপিণ্ডটো পৃথিৱীৰ কাষেৰে পাৰ হৈ গ'লে জানিবলৈ চাওঁ আহক আজিৰ ভিডিঅ'টো। ফ্ৰেণ্ডছ, আচলতে উল্কাপিণ্ড হৈছে মহাকাশত উৰি থকা শিলাখণ্ড সদৃশ। এইবোৰ গ্ৰহ উপগ্ৰহৰ পৰা ভাঙি অহা একোটা সৰু টুকুৰা লো এলুমিনিয়াম নিকেল আদিৰে এইবোৰৰ সৃষ্টি হয়। স্পেচ এজেন্সি নাছায়ে এই উল্কাপিণ্ডটোৰ নাম ৰাখিছে ৰক 163346। এই উল্কাপিণ্ডটোৰ গতি প্ৰতি ছেকেণ্ডত 5.2 কিলোমিটাৰ। নাছায়ে কোৱা মতে এই উল্কাপিণ্ডটো আমেৰিকাৰ ষ্টেট এম্পায়াৰ বিল্ডিঙতকৈও ডাঙৰ আৰু ই অহা 6 জুন তাৰিখে পৃথিৱীৰ কক্ষপথত প্ৰৱেশ কৰিব। এই উল্কাপিণ্ডটোৰ দৈৰ্ঘ্য হৈছে 250 পৰা 570 মিটাৰ আৰু ই বহলে প্ৰায় 135 মিটাৰ। পৃথিৱীৰ ইমান কাষেৰে উল্কাপিণ্ড আকৌ 2024 চনতহে পাৰ হৈ যাব। যদিও ই পৃথিৱীৰ নিচেই কাষেৰে যাব, তথাপি পৃথিৱীত খুন্দা মৰাৰ 1% সম্ভাৱনা নাই। তো ফ্ৰেণ্ডছ, আজিলৈ ইমানেই। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনে উপলব্ধ হয় কেৱল অসমীয়া জনাক চেনেলত। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।